हाय नमस्कार मैं मृदुस्मिता मोटा अन्य भिडिओলৈ আপোনালোকক স্বাগতম জনাইছো আৰু আজি লৈ আহিছো এটা ৰেচিপি ভিডিও মেগি আৰু পনীৰৰ ৰেচিপি আহকচোন চাও এতিয়া এখন কেৰাহী মই পাতি ললো আৰু ইয়াতে অলপমান তেল দিলো তেলখিনি গৰম হল ইয়াতে এতিয়া মই পনীৰ কেটুকুৰা ফ্ৰাই কৰিম আগতীয়াকৈ পনীৰ কেটুকুৰা মই কাটি ৰাখিছিলো আৰু এতিয়া এইখিনি মই ভালদৰে 2-3 মিনিট সময় ফ্ৰাই কৰি লম আৰু পনীৰখিনি অলৰেডি হৈ গৈছে এইখিনি মই এটা উঠাই ৰাখিম এতিয়া এটা পিয়াজ মই সৰু সৰুকৈ কাটি লৈছো আৰু ইয়াতে লৈছো এটা জলকীয়া এইখিনি দি মই এটা ভালদৰে ভাজি লম 2-3 মিনিট মান সময় মই এইখিনি ভাজি লম যেতিয়ালৈকে ৰঙচুৱা নপৰে তেতিয়ালৈকে ভাজি লম আৰু এইখিনি এতিয়া ৰঙচুৱা হৈ গল আৰু এতিয়া ইয়াতে দিম এটা বিলাহীটো মই মিক্সিত পিছি লৈছিলো আপোনালোকে সৰু সৰুকৈ কাটিও দিব পাৰে মই এনেদৰে মিক্সিত পিছি লৈছো এইখিনি অলপ সময় ভাজিম আৰু মেগি খাই সকলোৱে ভাল পায় নহয় জানো কেতিয়াবা এনেদৰে বনাই খাবচোন খুবেই ভাল লাগে খাই খুব টেষ্টি হয় খাবলৈ আৰু বিলাহীখিনি অলপ সময় মই এনেদৰে ভাজি লম এয়া দেখিছেনে বিলাহীখিনি এনেদৰে মই ভাজি ললো এতিয়া দিছো ইয়াতে আধা চামুচ হালধি আৰু আধা চামুচ গৰম মছলা আৰু আধা চামুচ ৰেড চিলি পাউডাৰ এইখিনি দি মই ভালদৰে মিক্স কৰি লম হালধি পাউডাৰটো আপোনালোকে যদি মন নকৰে নিদিবও পাৰে কিন্তু মই দিছো নিদিলেও খাবলৈ বেয়া নহয় ভালেই লাগে আৰু ইয়াতে দিছো এতিয়া মই 1 গিলাস পানী এপেকেট মেগি বনাম সেইভাবে মই ইয়াতে 1 গিলাস পানী দিছো আৰু এইখিনি ভালদৰে মই উতলিবলৈ দিম এতিয়া ভালদৰে উতলিলে আৰু মই ইয়া এপেকেট মেগি লৈ লৈছো মেগি পেকেট ইয়াতে এটা দি দিছো অলপ সময় মেগিখিনি সিজিবলৈ দিম আৰু মেগি সিজুতেনটো কিমান দেৰি লাগে নহয় জানো 1 মিনিটতে হৈ যায় মেগি সিজি আৰু এয়া দেখিছেনে মেগি হৈ গৈছে আৰু ইয়াতে এতিয়া মই দিম মেগি মছলা পেকেট যি পেকেট মই মেগিত মছলা পাইছিলো সেই পেকেট মেগিয়ে মই ব্যৱহাৰ কৰিছো আৰু ভাজি ৰখা পনীৰখিনি এতিয়া মই ইয়াতে দি দিম আৰু অকমান সময় ভাজিম প্ৰায় হৈয়ে গল মেগিখিনি কিন্তু পানীখিনি অলপমান শুহিব লাগিব সেইভাবে মই 2-3 মিনিট সময় এনেদৰে ভাজিম আৰু ইয়া শুহিলে পানী আৰু এনেদৰে কেতিয়াবা আপোনালোকে বনাই খাব খুবেই টেষ্টি হয় খাবলৈ আৰু আজিলৈ ভিডিওটো ইমানেই আছিল যদি মোৰ ভিডিওটো আপোনালোকৰ চাই ভাল লাগিলে প্লিজ সকলোৱে জনাব এটা কমেন্ট কৰিব আৰু যদি নতুনকৈ চাইছে তেতিয়ালে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছো আকৌ এটা নতুন ভিডিও হৈতে আপোনালোকক লগ পাম বাই বাই